সো গাইস মালিকা চাবলৈ আহিছিলোঁ তো ইয়া আমাৰ কামৰূপ ডিষ্ট্ৰিক্টৰ মিৰ্জা হৰপাৰাৰ ইয়া ফিল্ডত তো ইয়াতে মাঘী মেলা হৈছে আমি ভিতৰত যাওঁ কি আছে কি নাই তো দেখুৱাম অলপমান চাই দিয়ক ভিডিঅ'টো কেনেকুৱা লাগে কি আছে ইয়া গাইস হৰপাৰা মাঘী মেলা ইয়াতে আমি টিকট ল'ব লাগিব ইয়াতে আমি টিকটটো লৈ লওঁ টিকটটো লৈ যাই ভিতৰত এণ্ট্ৰি কৰি চাই লওঁ কি আছে কি নাই চাই দিয়ক ভিডিঅ'টো আপোনালোকে চৰকাৰ চিয়া টিকট লৈ ল'লোঁ আমি 30 টকাকৈ চাৰিটা তো টিকেটটো ইয়াতে জমা দিলোঁ গেটটো এইটো দেখুৱাম ভিতৰত কিমান ভাল বুব জানে নাজানো কিন্তু এওঁলোকক দেখি যদি অকণমান উৎসাহিত হয় আমাৰ ভাস্কৰ ডেকা যেতিয়া আমাৰ উদযাপন এইকেইটা লগৰ লগত আহিছোঁ আমি এখন ফুৰাম নামচাৰী আমাৰ বাইদেউ সম্বৰ্ধনা আছিলোঁ অনুৰোধ জনাইছোঁ ভিতৰৰ দৃশ্যটো এইটো বহুত ধন্যবাদ বাইদেউ আমাৰ সম্বৰ্ধনা অনুষ্ঠান আমি ইমানতে স্থগিত ৰাখিছোঁ এইবাৰ আমি মঞ্চত আগবঢ়াই দিছোঁ আমাৰ পৰৱৰ্তী সাংস্কৃতিক অনুষ্ঠান বৰ্ণালী ডান্স একাডেমী মিৰ্জাৰ দলীয় নৃত্য প্ৰদৰ্শন আটাই উপভোগ কৰক আমাৰ এই মঞ্চত হৈ থকা সাংস্কৃতিক অনুষ্ঠান লগতে এই বাকৰিত আপোনালোকৰ বাবে সাজি ওলোৱা মেজিটো ডাঙৰ বৃহৎ জাপিটো চাংঘৰটো আমাৰ পুৰণিকলীয়া ঘৰকেইটা আৰু লগতে আমাৰ ইয়াত ৰান্ধনী ঘৰ গাইছে তেওঁলোকৰ মাজে মাজে কি নাখায় তাতে বজাৰো কৰিব পাৰিবা একদম সুন্দৰ পৰিস্থিতি পুৰা আছে বে এইটো কি দিছো আৰু পাবি এয়া চাওঁ গাইছ কি ডাঙৰ মুৰ্গী টোপনি আছে বে সদায়তো কেনেকুৱা আৰু খেলাখন 50 টকাত কি কিমানত এনে নম্বৰ খাহী মুৰ্গী গাইছ ডাঙৰ 50 টকাত লাখ চাব পাৰি চাম নেকি লাষ্টত চাম দেৰি নকৰোঁ চ' গাইছ একবাৰ মানে আমি লাখটো চাব পাৰোঁ আৰু ইয়াতে খাহী মুৰ্গী আছে নম্বৰ আছে ইয়াতে এটা পিছত চাম আমি ইয়াতো আছে মুৰ্গী হাঁহ ইয়াতো সেনেকুৱাই ইয়াতে সৰু মুৰ্গীকেইটা এইটো খেলা আৰু হাতত ভৰা ইমান মুস্কিল হ'ব এইটো ইমান সহজ নহয় ধৰা নামুমকিন এটা খেলা নামুমকিন এয়াই মাঘী মেলা আৰু ইয়াতে পুতলা হেৰি হৈ আছে তেল হৈ আছে চাই লওঁ আজি ইমান দিনে নদীখনত গা ধুই যাওঁ কোনো চিন্তিত কোনো খুন্দা খোৱা নাছিল হঠাৎ আজি কিহত খুন্দা খালোঁ নদীত বিৰত কুম্ভীৰ থাকে কুম্ভীৰৰ গাতে খুন্দা লাগিল নেকি নে জল দেৱতাই ধৰিলে অঞ্চললৈকে যায় নাটক হৈছে ইয়াতে নাকি প্ৰভু তুমি মোক শক্তি দিয়া প্ৰভু শক্তি দিয়া এয়াই গাছ আগত দেখি যাওঁ আৰু চাওঁ কি আছে আপোনালোকক দেখুৱাই আছোঁ ভিডিঅ'টো চাই দিয়ক
ধুনীয়া লাগে আৰু জাগাখিনিত আহি পেলাই বঢ়িয়া বনাইছে একদম চাই যাব ইয়াতে ফটো উঠিবলৈ বঢ়িয়া আৰু ধুনীয়া একদম জাগাখিনি ইয়াত ফটো উঠি আছে জাপিটো বহুত ধুনীয়া লাগিছে দেই জাপিটোত ফটো উঠবাৰ আছিল একদম ধুনীয়া জাগা এতে সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খেল দেখা যায় এইবিলাক আছে ইয়া ফাখেৰী ভঁৰাল তো একদম আৰু গাঁৱৰ আৰু একদম ধুনীয়া ধুনীয়া আৰু বস্তুবিলাক অতি ভাল লাগে আৰু আপোনালোকে আহক বহুত বহুত ধুনীয়া ধুনীয়া বস্তু ইয়া মাছ মৰা চাগে এইটো ইয়া পাৰ মাছ খেলা ঘৰ মানে আছে আৰু খেৰৰে ধুনীয়া বনাইছে একদম এইটো চাগে জ্বলাব এইটো খৰিৰে বনাইছে খাই মুৰ্গী ডাঙৰ ডাঙৰ 2 কিলোমানকৈ আছে এটা ঘূৰে দি এই ৰিজৰ্ট দি 41 আছে না বাকি 7 লাগে দিলে 50 টকা কি মাৰে এ 7 নামাৰে গেলে ও হাতে এটা 14 বইল লাগতে এ হাতে এটা ইস অকন না তো গোল 50 টাকা আর দেখালাম দে আর নাকি খেলে চালু 20 টাকা লাগাছে নাকি আর 20 টাকা লাগাছে কি মারে সাগর 20 টাকা খা আছে খানা হবো কিন্তু খানা হবো হা ভালি এ রকম এইবার মার ওসরে দি যাই দে আর দেখালাম আর এখন লুটিব আমাকে ভাল 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 লাগে আমাক ইয়াতে দেখিছে খেৰৰ জুপুৰিত আমি ফটো উঠি আছো ভাবিলে কিনে আচৰিত এগিলাখান স্মৃতি এটা স্মৃতি কি ধুনীয়া সৰু মন্দিৰ এইটো এটা পৰিয়াল আৰু ঘৰ থকা ঘৰ কি ধুনীয়া এইটো সৰু বাচ্ছা ইয়াতে মানে বোলাপনে শিকে আৰু এইটোত বিকি এটা বনাই কিনকে বোলা শিকাই দেখিছোন বিকি আমাৰ দেখাই দিব এইটো সৰু সৰু বাচ্ছা এটা মানে ভুলবা নাজানে আৰু মানে পটা পটা চিৰুৱাত আঁঠুকাৰে নহয় এনে আৰু ঘূৰাটো আৰু বিকি লাজ কৰে নেদেখাই গাছ ভাবিলে আচৰিত আৰু না আমি থাকোঁ বিল্ডিঙত ইয়াতে ফটো উঠিবলৈ আহিছোঁ খেৰৰ জুপুৰি কেনেকুৱা আচৰিত এয়াই আৰু স্মৃতি এইবিলাক সেইকাৰণে গাইছ এয়াই বেষ্ট